হেল্ল' এভৰিৱান, এডিজ ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। যদি ৰেচিপিটো আপোনালোকে ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহকচোন ৰেচিপিটো তৈয়াৰ কৰিবলৈ আমাক কি লাগে চাওঁ। 10-11টামান ভেন্দি লৈছোঁ, গৰম মছলা পাউডাৰ, হালধি, নিমখ, আধা কাপ বেচন আৰু ৰেড চিলি পাউডাৰ লৈছোঁ। এতিয়া সুন্দৰকৈ ভেন্দিৰ আগকেইটা এনেদৰে কাটি লৈছোঁ। এতিয়া ভেন্দি কেইটা আমি এনেদৰে চাৰিফালকৈ লৈছোঁ। গোটেইকেইটা ভেন্দি এনেদৰে চাৰিফাল কৰি লৈছোঁ। এতিয়া ভেন্দিখিনিৰ ওপৰত বেচন, ইয়াৰ পিছত এচিকুট ৰেড চিলি পাউডাৰ, এচিকুট গৰম মছলা পাউডাৰ দিছোঁ, এচিকুট হালধি আৰু সোৱাদ অনুযায়ী নিমখ দিছোঁ। এতিয়া গোটেইখিনি আমি ধুনীয়াকৈ মিলাই লৈছোঁ। পানী অলপকৈ দি এনেদৰে গোটেইখিনি তিয়াই লৈছোঁ। গৰম তেলত এনেকৈ ভেন্দিকেইটা দি দিছোঁ। চাওকচোন ইমান ধুনীয়াকৈ মুৰমুৰীয়া হৈছে। এতিয়া আমাৰ ভেন্দি পকৰি পৰিৱেশন কৰিব পৰা হৈ গ'ল। আপোনালোকেও ট্ৰাই কৰি চাবচোন আৰু কেনে লাগিল ক'ব।